সাগৰৰ এটা অজান দ্বীপ য'ত প্ৰতি মুহূৰ্ততে খাদ্যৰ বাবে এটা ঘাতক চিকাৰীক আন এটাহে চিকাৰ কৰিবলৈ চুপ লৈ থাকে। সেই দ্বীপটোত ফৰিং এটা নিশ্চিন্ত মনে উৰি আছিল। তেনেতে তেজপিয়া টোকনি জাতীয় সৰীসৃপৰ পোৱালি এটাই একেথাপে তাক খাই থয়। তাৰ পাছত টোকনিটো সাগৰৰ বালিচৰত পৰি থকা আন এটা প্ৰকাণ্ড জন্তুৰ মৰাশয় তাৰ ওচৰ পাইগৈ আৰু সি ওপৰলৈ বগাই উঠোতেই সেই দ্বীপৰ আন এটা জন্তুৱে তাক থপিয়াই নি গোটেই জাকটোৱে চিৰাচিৰকৈ তাক মাৰি খায়। দ্বীপটোৰ এই বিশেষ অংশৰ সাগৰৰ বালিচৰাত এই সৰীসৃপৰে অবাধ বিচৰণ। তেনেতে জাকৰ মাজৰ এটাই সন্মুখৰ ডাঠ জংঘলডৰাত এটা সন্দেহজনক শব্দ শুনি বিপদৰ কিছু অনুমান কৰোঁতেই জংঘলডৰা মহতিয়াই এটা প্ৰকাণ্ড ডাইনছৰ মুখ মেলি সিহঁতলৈ খেদি আহে। লগে লগে অফিচৰ প্ৰাণীবোৰে সাগৰলৈ জঁপিয়াই সাগৰৰ পানীৰ সৈতে মিলি যায়। কিন্তু স্থলচৰ ডাইনছৰটো পানীলৈ যাব নোৱাৰি সাগৰৰ তীৰৰ পৰা অতি ভয়ানক গুহাৰ লগায়। তেনেতে আন এটা জাক আহাৰ বিচাৰি দ্বীপৰ বালিচৰত উঠিব লওঁতেই ভোকাটোৰ ডাইনছৰটোৱে থপিয়াই এটাক ধৰে আৰু বাকীবোৰ ঘন জংঘলত লুকাই পৰে। আৰু যেতিয়া ডাইনছৰে সৰীসৃপটো খাবলৈ মুখ মেলে ঠিক সেই সময়ত সাগৰৰ পৰা এটা অতি প্ৰকাণ্ড ব্লু হুৱেল ওলাই সেই বিশাল ডাইনছৰকো একেথাপে ধৰি তাৰ চিকাৰ বনায়। আনফালে এজন লোকে গান পাউডাৰ এক্সপ্লছিভৰ ঘেৰা এটাৰ ৱায়াৰৰ খলিত এডাল জ্বলাই দিয়ে আৰু কিছু সময় একেথিৰে স্পাৰ্কিং হৈ ব্যক্তিজনে লোহাৰ বহু ডাঙৰ কণ্টেইনাৰ এটাৰ বেৰখন কাটি বাহিৰলৈ চায়, যিটো মাছ সাগৰৰ এখন প্ৰকাণ্ড পানী জাহাজত আছিল আৰু এই জাহাজখন সেই দ্বীপটোলৈকে গৈ আছিল।